মন গৈ আছিলে বহুত জোৰছে মুতিব মন গৈ আছিলে আৰু ভাবিছো জংগল ফালে ভাবিছো মুতি লম গৈ পিনে সুত মাৰনি এটা এইটো চাই লোৱা এইটো তাক দেখি পিনে মোৰ মুটাই বন্ধ হৈ থাকিলে কেলা কলেনো কি হব কথাটো চালা ভাবিছিলো মুতিব যাম বুলি ভাবি আছিলো তাক দেখোতে মোৰ মুটাই বন্ধ হৈ থাকিলে কেলা ছোৱালীজনীও চালা ভাবিছ এই পানী ঘা ধুবলৈ পানী নাই নেকি ঘৰতে সেই মুতি থকাটোৱে এনেকা মুতি থকাটোৱে সেইটোকে উকে গা ধুই আছে কলেনো কি হব কেলা আৰু এজেগা মোকে আলহী খাবলৈ মাতিছিলে ঠিক আছে মোক কল কৰিছিলে ভাই আমাৰ ঘৰতে আহিবি বোলে আলহী খাবলৈ মই কৈছো ঠিক আছে আজি যাম মই কৈছো তোকো বহুত দিন হ'ল লগ পোৱা নাই তাকো আকৌ গৈ পিনে আলহী খাব যাওঁতে মই সি ভাত খাই আছে দেখিছো কেলা এইটো মডেলত ভাত খাই আছে এনেকুৱা চাই লোৱা এইটোৱে চাই লোৱা কেনেকে খাইছে চাই লোৱা তোমালোকে চাই লোৱা বিশ্বাস নাই যদি এনেকুৱা বালটো মই এইটো দেখি পানে নহয় মই 1 মিনিট নৰখিলো সেইটো জেগা 1 মিনিট নৰখিলো ডাইৰেক্ট চাইকেলত ফুটিলো মই গাঁৱতে না তাই বুদলি ভাত খাম নাই গৈ পিনে ঘৰতে বিচনাতে গৈ পিনে শুই থাকিম যাইলাং থেকেলাং যা ফুটি দিলো নামাতিলে নাই মইনো তোমাৰ কোন হয় নালাগে মাতিবলৈ ধৰেনে মই মাতিছো তোক তইহে মাতিছ নালাগে মাতিবলৈ আচ্ছা ঠিক আছে মই তোক আমনি নিদো ঠিক আছে হলতো ধন্যবাদ জনাইছো হ'ব তোৰ লগত নাপাতো ঠিক আছে ধন্যবাদ সেইটো কাৰণে ধন্যবাদ কিবা বুজি পাইছ না নাই পোৱা ৰ বুজাই দি আছো এইকেইটা আকৌ হাবি মাজত কি কৰি আছে গম পাইছ না খেতি কৰি আছে খেতি কি খেতি গম পাইছ না মানুহ খেতি কোন পৰা যে আহে এইকেইটা ধুত বাহৰ নিকাল বছৰিকে तुझसा हंसी मैंने देखा ही नहीं तेरी हर कदम में कोई जादू है तेरे चेहरे का কিবা দেখিছ না নাই দেখা দেখিবি ৰ দেখিবি বৰ সুন্দৰ বস্তু এটা দেখিবি ৰ मुझे देता है सुरूर मेरा होश में भी दिल দেখিলে নহয় কেনেকে মাল ধৰি দিছে বাটি ভৰাই চিৰা খাবি বাহত 10 সেকেন্ডৰ ভিডিও বনাই পিনে ৰেবেল ফালিব স্লো মোশন কৰি 10 সেকেন্ডৰ ভিডিও এটা বনাই পিনে সালা এক পুৰা বনাই দিয়া সালা ইমানে স্লো কৰে মই মোৰ ভিডিও ইমান ভাল আছে সালা অকাত সানাতা কেনেকে বনাব লাগে হেতু গম নাপাই সালা ভসৰি বালা সুনাৰ দো বাহসুমাৰ দো ওই বাহসুমা আজিকালি আকৌ ছোৱালী হেনেকা হে এই টিকা খোপা ওলাই পিনে এনেকা ওলাই পিনে স্লো মোশনৰ ভিডিও বনাই তেতিয়াহে লাইক কমেন্ট শেয়াৰ ফলো পাবলৈ কমেন্ট আৰু শেয়াৰ পাবলৈ কি নকৰে আজিকালি ছোৱালী ধন্যবাদ জনাইছো হেল্ল' গাইজ তো আজি ভিডিওটো আজি ইমানটোৱে আছিলে তো গাইজ চাই কেনেকা পালে কমেন্ট বক্সত সম্পূৰ্ণ ক'ব তো গাইজ মই ভিডিও ইমান ভাল আছে মই এডিট কৰিব পৰা নাই আৰু মই ইমান এৰিব পৰা নাই ডেইলি এৰিব পৰা নাই সেইটো কাৰণে গাইজ কৈছো আৰু আপোনালোকে মোৰ চেনেলটো মোক আগবঢ়াই দিয়ক আপোনালোকৰ সহায় লাগে তো গাইজ প্লিজ মোৰ চেনেলটো লাইক কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা শ্বেয়াৰো কৰি দিব এইটো কাৰণে অনুৰোধ জনাইছো